এজাৰবাৰী পালোহি। এজাৰবাৰী পাৰ হোৱাৰ লগে লগে বৈকুণ্ঠপুৰ পামগৈ। চাইকেলৰ পৰা গৈ আছোঁ। এখন গ'ল কাৰ। তো গাইজ চাব পাৰে লাইমগুৰি ৰোড, যিটো নেকি 52 নং ঘাইপথ বুলি কয়, সেয়া সেইটো। বতৰটো যে আজি ইমান মজা দিছে, মানে একদম চাইকেলৰ কাৰণে একদম জোখৰ আৰু মানে গৰমো নালাগে, ঠাণ্ডাও নালাগে, একদম ভাগৰো নালাগে। গৈ আছোঁ আৰু বৈকুণ্ঠপুৰ পামগৈ আৰু বেছি টাইম নাই আৰু। এই BMW হয় না, বাইক গৈ আছে এখন। তো গাইজ কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি চাইকেল চলাই বৈকুণ্ঠপুৰ পামগৈ আৰু। বতৰ যে মজা দিছে আৰু দেই, নক'ব আৰু। আৰু ভিডিঅ'বোৰ প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু পচন্দ নালাগিলেও লাইকটো কৰিব আৰু দেই, কাৰণ নতুন যিহেতু। বৈকুণ্ঠপুৰ পাম আৰু বেছি টাইম নাই। কাৰ গৈ আছে। এইখন এখন পথাৰ, তেলাম পথাৰ বুলি কয়, আপোনালোকে চাব। তেলাম পথাৰ বুলি কয় এইখন। এই ৰেল লাইন আছে সেইফালে, পাহাৰৰ ওচৰৰ ফালে। আহি আছোঁ আৰু ট্ৰেইনখন আহি আছে, আপোনালোকে চাই পাইছেনে? এইখন ট্ৰেইন এখন আহি আছে। বেছি দীঘল নহয় ট্ৰেইনটো, এই আহি আছে। তো ট্ৰেইনখন চালে, এইফালে চাওক, ফালেও আছে। হাত বিষাই গৈছে আৰু মোবাইল ধৰি চাইকেল চলাই আছোঁ ন, আমাৰ মেইন চাইকেলেই আৰু কি ক'ব। তো গাইজ বৈকুণ্ঠপুৰ পাম আৰু বেছি টাইম নাই আৰু। এই ব্ৰিজ এখন আছে, ব্ৰিজখন পাৰ হ'লে বৈকুণ্ঠপুৰ পামগৈ, তাৰপিছত লাইমগুৰি। বতৰটো পানী কিৰং অৱস্থা। ব্ৰিজখন পাম আৰু বেছি টাইম নাই। ব্ৰিজখন পাৰ হোৱাৰ পিছত বৈকুণ্ঠপুৰৰ পৰা লাইমগুৰিৰ পৰা আমাৰ চাপৰি যাবা। চাই থাকিব আপোনালোকে, নে কি কয়? আৰু ভিডিঅ'টো প্লিজ স্কিপ নকৰিব। আৰু এইখন এটা সৰু ব্ৰিজ নহয় বাৰু, এইটো এটা এনে কালভাৰ চিষ্টেমত গৈ আছোঁ আৰু বেছি দূৰ নাই। পালোহি এইখন। আৰু এইখনে বৈকুণ্ঠপুৰ। কেমেৰা ইমান ভাল হোৱা নাই বাৰু। এয়া হৈছে বৈকুণ্ঠপুৰ। ওভাৰটেক মাৰি দিলে। বৈকুণ্ঠপুৰ পাৰ হৈ লাইমগুৰি পামগৈ আৰু বেছি টাইম নাই, যিহে চাইকেল চলাই আছোঁগৈ। আজি এনেই মানে এইফালে লক্ষীপথাৰ মানে ঘূৰিবলৈ আহিলোঁ, তাতে আৰু কৰোঁ বুলি ৰাস্তাটোকে দেখাই দিলোঁ আৰু। চাব পাৰে 52 নং ঘাইপথ ৰাস্তা। নাইকিয়া নাই। আৰু এয়া চাব পাৰে, ধুনীয়া জেগা মানে একদম। বাইক থকা হেঁতেন আজি কি মজা লাগিলহে, বাইক নাই যে উপায় নাই, গৈ আছে।
লাইমে কৰি পাম আৰু বেছি টাইম নাই। ডাঙৰ ডাঙৰ গছ মানে কাটা নাই যে, গছখিনি পূৰা ডাঙৰ ডাঙৰ হৈছে আৰু চৰ্দি কাহ জ্বৰ লাগি আছেতো, ইমানকৈ মাটি ক্লিয়াৰলি ওলাব পৰা নাই। পালে লাইমে কৰি পামগৈ আৰু বেছি টাইম নাই। লাইমে কৰিৰ পৰা আকৌ গৰম হৈ যাব লাগিবগৈ। চাই থাকক আপোনালোকে, ইয়াত গৈ আছোঁ। মাকা চলাইছে আৰু দেই গাড়ীখন, আছে যিহেতু চলাবই লাগিব আৰু। আমাৰ ঘৰতো নাই, এইবোৰ কি কয় আপোনালোকে জানে নেকি ক'বচোন। এটা সৰু সুৰা কালভাৰ পালোঁ। সৰু সুৰা কালভাৰ লাইমে কৰি পালোঁগৈ। এইটো এটা এলাহাবাদ বেংকে। দুৰ্গা মূৰ্তি বহাবলৈ লৈ গৈ আছে লাইমে কৰি দুৰ্গা মূৰ্তি। গৈ আছোঁ। তো গাইজ আহি চাপৰি এৰিয়া ৰাস্তা চাব পাৰে। আৰু গৈ আছোঁ, বেছি টাইম নাই আৰু কমেও লাগিব আৰু আধা ঘণ্টামান, তাৰপিছত পামগৈ। বৰং পথাৰ বুলি কয় এইটো, আপোনালোকে চাব পাৰে। এইটো হৈছে লাইমে কৰি পথাৰ, এইটো হৈছে বৰং পথাৰ। আকৌ এখন ডাঙৰ দলং পালোহি, চাব পাৰে খৰা বহাইছে। ভাগৰ লাগি গৈছে দেই চাইকেল চলাই চলাই। নদী আৰু এখন পামগৈ দলং। তো ফাইনেলি আহি এখন বাঁহৰ দলং পাৰ হ'ব লাগে, তাৰপিছত ঘাট পামগৈ আৰু। এইটো নদী পূৰা ভাঙি গৈছে দলংখন। আহি ইয়াতো ভঙা পাৰ হ'লোঁ। তো গাইজ আহি ঘাট পালোহি। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব খোজোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। তেতিয়ালৈ বাই।